এই ভিডিঅ'টো বনোৱাৰ মোৰ কোনো ইচ্ছা নাছিল আৰু মোৰ কোনো বনাবলৈ মনো নাছিল, কিন্তু বাধ্যত পৰি মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে মোৰ হয়তো বহুত ভিডিঅ' চাইছে, কিন্তু এনেকুৱা খং হয়তো কোনো এটা ভিডিঅ'ত আপোনালোকে মোৰ দেখা নাই। কিন্তু আজি মোৰ ধৈৰ্য নাই, আজি মই কমেই। বিশেষকৈ এই ভিডিঅ'টো ছোৱালীসকলৰ কাৰণে বনাইছোঁ। ছোৱালীসকলে শুনা, তোমালোকৰ ফালৰ পৰা কোনোবা এজনী মোৰ লগত পতি যোৱা নাই, মই কি এনেকৈ ছিংগুল হৈ বৰলা হৈ মৰিব লাগিব নেকি বাৰু? নমস্কাৰ, মই কল্যাণ গগৈ। ধেমাজি লাইভলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ধেমাজি লাইভত আমি এজন বিশেষ অতিথিৰ সৈতে কথা পাতিম, অৰ্থাৎ অসমৰ এজন অতি জনপ্ৰিয় ইউটিউবাৰ মনোজ ভাইৰ লগত। মনোজ ভাই, মোৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। মই প্ৰথমতে তোমাৰ ভাষাৰে তোমাৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ, আচলতে আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে? যিয়ে নহওক কিবা এটাতো ধামাকা হ'ব আৰু অলপ চলপ হ'লেও অলপ বেছিয়ে হ'ব যি দেখিছোঁ। ঠিক আছে দিয়ক। দৰ্শকসকল, মই এইখিনিতে কৈ থওঁ যে আজি এই ভিডিঅ'টোৰ যোগেদি মই মনোজ ভাইৰ বিষয়ে কিছু কথা, মই যিখিনি জানো অৰ্থাৎ আপোনালোককো কিছু কথা জনাবৰ কাৰণে চেষ্টা কৰিম। মনোজ ভাই আচলতে অকল ইউটিউব জগততে নহয়, তেওঁক আৰু কি জগতত ভৰি দিছে তাকো মনোজ ভাইৰ মুখেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মনোজ ভাই, মই প্ৰথমতে আপোনাক বহুত স্বাগতম জনাইছোঁ। আচলতে আপুনি অতি ব্যস্ততাৰ মাজতো এই ধেমাজি লাইভত উপস্থিত থকাৰ কাৰণে। হয়। এতিয়া কথা হ'ল, আপুনি ইউটিউব জগতখনলৈ কেনেকৈ আহিলে? ইউটিউবত 2017 চনতে আহিছিলোঁ, ছেপ্টেম্বৰ মাহত। আৰু সেইখিনি সময়ত আচলতে পইচাৰ কাৰণে খুব মাথা মাৰি আছিলোঁ যে কি কৰিলে মানে ভাল এটা উপাৰ্জনৰ পথ বিচাৰি পাম, কি কৰিম কি নকৰিম, মানে এনেকৈ বহুত চিন্তা কৰি আছিলোঁ। আৰু এনেই নাৰ্চাৰীখনটো কৰি আছিলোঁ, কিন্তু তেতিয়াও ইমান এটা ভাল নহয়, জাষ্ট চলিবলৈ হয় আৰু একেবাৰে ভাল নহয় বুলি ক'লেও একো ভুল নহয়। আৰু পইচা উপাৰ্জন কৰাৰ পথটো খুব বিচাৰি আছিলোঁ মানে। তেতিয়া তেনেকুৱা সময়তেই লগৰ এজনৰ পৰা মোবাইল এটা লৈ ল'লোঁ, ছেকেণ্ড হেণ্ডত লৈছিলোঁ, 5,500 দি। আৰু লগৰে আৰু একেলগতে পঢ়া আছিলে, চলোৱাই। তাৰপিছতে লোৱাৰ পাছত কেইদিনমান তেনেকৈ চলালোঁ, 2 মাহমান চলালোঁ চাগে মোবাইলটো। তাৰপাছত এনেকৈ লাহেকৈ এদিন ইউটিউবতেই গম পালোঁ যে মানে ইউটিউবত ভিডিঅ' চাই থাকোঁতে গম পালোঁ এটা অসমীয়া ভিডিঅ' আছিলে, খুব ভালদৰে জনাই দিছিলে কেনেদৰে কি হয়, কেনেদৰে কি নহয় মানে। আৰু তাতে গম পালোঁ যে ইউটিউবৰ পৰা পইচা পায় বুলি। সেই কথাটো গম পাই মানে মই তেনেকেই একচুৱেলি আৰম্ভ কৰাৰ নিচিনা হ'ল আৰু জগতখনত আহিলা। প্ৰথমতে তোমাৰ ভিডিঅ'বিলাক অলপ বেলেগ ধৰণৰ আছিলে, এতিয়াও বেলেগ ধৰণৰ, ঠিক আছে। সেই সময়ত কিন্তু তুমি যথেষ্ট বিতৰ্কলৈ আহিছিলা, আৰু সেই সময়ত আমি দেখিছিলোঁ, যিহেতু মই তোমাৰ শুভাকাংক্ষী হিচাপে তোমাৰ ভিডিঅ' মই আগৰ পৰাই চাওঁ। কি ক'বা এই মুহূৰ্তত? নাই, থাকেই। ছ'চিয়েল মিডিয়াত কাম কৰিব হ'লে মানুহৰ মানে সমালোচনাৰ পাত্ৰ হয়েই, আৰু কোনো কথাত মানে বেলেগ নাই, কথাই নাই, হ'বই মানে। আৰু সেইবোৰক একচুৱেলি সহ্য কৰিব পাৰিব লাগিব, আৰু একো নাই মানে। ছ'চিয়েল মিডিয়াত কাম কৰা মানে সেইটো হ'বই, আৰু সমালোচনা কৰিবই, ভালকৈও কৰিব বেয়াকৈও কৰিব, সেইটো হ'বই, বিতৰ্ক থাকিবই, সেইটো সাধাৰণ কথা হয়। আৰু তাৰপিছত তুমি ভিডিঅ'বিলাক, এতিয়া তুমি সাধাৰণতে ব্লগ দিয়া, হয় নহয় বাৰু? আৰু ব্লগৰ মাজত প্ৰতিটো ব্লগতে এটা মেছেজ যায়। ত' এই কনচেপ্টটো যে তোমাৰ সলনি হ'ল, কিয় সলনি হ'ল? সলনি হোৱাৰ বহুত কথা আছে। এতিয়া প্ৰথমত মই অলপ খেলি মেলিকৈ ভিডিঅ'বোৰ বনাইছিলোঁ বাৰু। পাছত গৈ পিনে অলপ ভাইন্স বনাইছিলোঁ, যেনেকৈ 3টা 4টা 5টা 6টা এনেকৈ ৰোল এনেকৈ হেৰি কৰি মেলি খাপ খুৱাই, এজন মানুহে খাপ খুৱাই, এইটো সেনেকুৱা কৰিলোঁ। তেনেকুৱা প্ৰায় 2 বছৰমান কৰিলোঁ, 2-2.5 বছৰ কৰিলোঁ। এতিয়াও নকৰা নহয়, কৰিছোঁ, কিন্তু বহুত কম হৈ গ'ল একেবাৰে। কাৰণ নদীত গা ধুবলৈ যোৱা তোমাৰ বেছি আছিলে, একেবাৰে কম হৈ গ'ল। তাৰপৰা এবছৰমান হ'ল, এবছৰ বেছিয়ে হ'ল আচলতে, 1.5 বছৰমানেই হ'ল। এই আকৌ মনোজ ভাই চেনেলটো খুলিলোঁ, তাত ব্লগিঙে দিয়া হৈ যায়। আৰু যিহেতু মই কৈছোঁৱে যে সঁচা কৈছোঁ, আৰু তাত কোনো মানে লুকাই ৰখা বা লুকাই ৰখাৰ কথা নাই, কাৰণ মানুহকতো পইচাই মেইন। আজিৰ দিনত পইচা নহ'লে একো কৰিব নোৱাৰে। আৰু পইচা মানে কথাটো তেনেকুৱা, এই চেনেলটো যিটো চেনেল চলাই আছিলোঁ, এইটো কমেডি চেনেলটো, তাত ইমান এটা নাহে, মানে উপাৰ্জনটো খুব কম হৈ যায়। এতিয়া এনেকুৱা এটা কথা হয় যে ইউটিউবৰ যিহেতু পইচা পাতি কথা আছে, সেইটো বাৰু বেলেগ কথা, এণ্টাৰটেইনমেণ্টো আছে, এইটো এটা বেলেগ কথা। অৰ্থাৎ তুমি ভাবানে যে অসমত ইউটিউব কৰি মানে ভালকৈ চলিব পৰা এটা চিটুৱেশ্যন আহি পৰিছে বুলি? পাৰে, যদি ভালকৈ কৰিব পৰা যায়, ভালে, খুব ভাল মানে একদম অধিক ভাল, আৰু বহুত বেছিয়ে ভাল। আৰু যদি আপুনি ভালদৰে চলাব পাৰে, বা ৰাইজে বিচৰা মতে যদি আপোনালোকে কণ্টেণ্ট দিবও পাৰে, তেতিয়াহ'লে ভালেই, কোনো বেয়া তাত নাই। ঠিক আছে। মনোজ ভাই, এটা কথা কওঁ, বহুত লোকে তোমাক মনোজ ভাই বুলিয়ে জানে, কিন্তু সঁচা নামটো চাগে বহুতে নাজানে। হয়তো এই কথাটো ময়ো
বা মই হওক বা অন্য হওক বা বহু লোকে তোমাক নাজানে হয়তো চিনাকি 80% মানুহে তোমাৰ নামটো নাজানে গতিকে মই নামটো তোমাৰ মুখেৰে আমাৰ দৰ্শকসকলক মই কোৱাটো বিচাৰিম মই এটা ভিডিঅ'তে গৈছিলোঁ আজিলৈকে 4 বছৰ হ'ব আৰু এই ছেপ্টেম্বৰ মাহ আহিলে ভিডিঅ' বনোৱা কিন্তু 4 বছৰৰ ভিতৰত এটা ভিডিঅ'ত অকল কৈছিলোঁ মোৰ উপাধিটো মনোজটো নামটো মনোজে হয় বাৰু খালি শইকীয়া লিখোঁ আৰু মনোজ শইকীয়া কাৰণ বহুতে কিন্তু মনোজ ভাই বুলিয়ে জানে এতিয়া মানে ভাই কৈ মোৰ নিজৰো মানে ক'ৰবাত কিবা এটা নামটো কোনোবা সুধিলে ক'বলৈও শইকীয়াটো থাকিয়ে যায় পাহৰি থাকোঁ মনোজ ভাই বুলি আহিছে এনেকুৱা হৈ গ'ল তাৰপিছত তোমাৰ একদম লৰালিকালৈ যাব বিচাৰিছোঁ তুমি ক'ত পঢ়া শুনা কৰিছিলা পঢ়া মোৰ গাঁওখন 3 নম্বৰ কংচেলেক আৰু জোনাইৰ একেবাৰে ঘৰৰ কাষতে এল পি স্কুলখন আছিলে 3 নং মোৰকং চেলেক্ট ত্ৰিবেণী প্ৰাথমিক বিদ্যালয় তাতেই পঢ়া তাতেই 4ৰ্থলৈকে পঢ়িলোঁ তাৰপাছত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে পঢ়িলোঁ আৰু তাৰপিছতে ইউটিউব জগতখনলৈ তুমি আহিলা ন ইউটিউবত বহুত পাছত আহিছোঁ বাৰু তাৰপাছত আহিছা ন বহুত পাছতে আহিলোঁ এনেকুৱা এটা কথা আহে যে মনোজ ভাই যে ইউটিউবৰ ভিডিঅ'বিলাক আজিকালি যথেষ্ট ধৰণৰ অকল আপোনাৰ বুলিয়ে নহয় ইউটিউব জগতখনত ভিডিঅ'ৰ যিটো কোৱালিটি মানে যিটো মেছেজৰ কোৱালিটি যথেষ্ট কম বুলি বহু লোকে প্ৰায় কয় আমি শুনিবলৈ পাওঁ তো এই ক্ষেত্ৰত আপুনি কি প্ৰতিক্ৰিয়া দিব সকলোৰে ভিডিঅ'ত কিবা এটাতো মেছেজ যায় নহয় জানো যোৱাটো যায় সামান্য হ'লেও যোৱাটো যায় কিন্তু সকলোৰে তাত নাথাকে কাৰোবাৰ তাত থাকে কাৰোবাৰ তাত নাথাকে তেনেকুৱা ধৰণৰ আৰু মোৰ বুলি যে চবতে থাকিব তেনেকুৱা কথা নহয় কোনোবা ভিডিঅ'ত যায় আৰু তেনেকুৱা ধৰণৰ